হাই নমস্কাৰ গাইজ, আশা কৰোঁ সকলোৱে ভালে আছে আৰু মোৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মোৰ ফালৰ পৰা সকলো অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল। আৰু আপোনালোকে হয়তো জানিবলৈ বিচাৰিছে যে মই খেতিলৈ কি কৰোঁ, তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। মোৰ চেনেলটো যোনে ছাবস্ক্ৰাইব কৰি দিয়া নাই, ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু যিহেতু উৰুকাৰ দিনা আমাৰ গাঁৱত এইদৰে খেৰেৰে তামোল গছত বান্ধি দিয়ে। তামোল গছ বুলি নহয়, যি বাৰীত যিমান ফল দিয়া গছ আছে সেই সকলো ফল দিয়া গছতে এনেদৰে খেৰেৰে বান্ধি দিয়া হয়। এইটো যিহেতু পূৰ্বপুৰুষৰ পৰা পৰম্পৰা চলি আছে, তো সেয়ে আমি মানি যাই আছোঁ। এইটো এটা বিশ্বাস যে ফুল দিয়া গছত এনেকৈ বান্ধি দিলে আৰু বেছিকৈ ফল দিয়ে। কাৰ কাৰ গাঁৱত এইদৰে বন্ধা হয় কমেণ্ট কৰি জনাব দেই। এয়া চাওক, মই নাৰিকল গছত এনেকৈ চোৱা বাৰণি দি দিছোঁ যাতে নজৰ নালাগে। আৰু এই চেণ্ডেলটো হৈছে যোৱাবাৰৰ। তো ফ্ৰেণ্ডছ, মোৰ বন্ধা হৈ গ'ল আৰু এতিয়া গা ধুই মেলি আজৰি। নাজানো আৰু এইটো কিমান সঁচা কিমান মিছা, কিন্তু পূৰ্বপুৰুষৰ পৰা যিহেতু এইটো নিয়ম চলি আহিছে, তো সেয়ে আমিও পালন কৰি গৈ আছোঁ। যিহেতু সৰুৰে পৰা দেখি আছোঁ, সেয়ে এনেদৰে প্ৰত্যেক বছৰে আমি বান্ধো। তামোল গছত, নাৰিকল গছত, কঁঠাল গছত, আম গছত, এনেকৈ বাৰীত যি গছ আছে, যি গছ মানে ফলীয়া গছ আছে, সেই গছতে আমি এনেদৰে বান্ধো। আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'টোত লাইক কমেণ্ট কৰিব, যাতে মই আকৌ নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। আৰু এতিয়া সময় হৈছে দুপৰীয়া, কিন্তু আমি আজি দুপৰীয়া আহাৰ ঘৰত নবনাওঁ। কিয়? কাৰণ আমি বেলেগ এঠাইত খাম, আৰু ক'ত খাম সেইটো জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া চোৱা, মই ক'ত আহিলোঁ। আমাৰ গাঁৱৰ ৰাইজে মিলি উৰুকাৰ দিনাখন বনভোজ এটা খায়। বাৰিষাৰ পৰা যেতিয়া পথাৰত ধান ৰোৱা কামবোৰ কৰি কাটিয়াখনত যেতিয়া ধানবোৰ পকে, আৰু পিছত সেই ধানবোৰ কাটি পথাৰৰ পৰা চপাই আনি ঘৰত ধান মৰা কামবোৰ শেষ হৈ এনেদৰে আনন্দ ফূৰ্তি কৰি উৰুকাৰ দিনাখন সকলোৱে মিলি বনভোজ এটা খায়। সকলো খোৱা হোৱাৰ পিছত ঘৰত আহোঁতে ভেলাঘৰ বন্ধা ফিল্ডত এনেদৰে লাইট দেখি ফটো কেইটামান উঠিলোঁ। এইখিনি আছিল মোৰ ভিডিঅ'টো। শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।